ভিডিঅ'টো আৰম্ভ কৰোঁ মোবাইলো কৰোঁ মজা লাগছি অন নহয় অন হৈছে বেটাৰী হোৱা নাই নেকি বেটাৰী ভিতৰত আছে মোবাইল লাগি বিদ্যা মা পচন্দ মজা লাগে আপোনালোকক দেখালোঁ এতিয়া চবতছে সৰু মোবাইল এতিয়া দেখাম চবতছে ডাঙৰ মোবাইল সেইটো চাওক এইটো টৰ্চ নহয় দেই এইটো মোবাইল আপোনালোকে যদি গান গাৱাৰ বহুত ইচ্ছা আছে আপোনালোকে এইটো বস্তু ল'ব পাৰে ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো এতিয়া মই যাই আছোঁ বিজয়নগৰ চাওক ক'লৈ যাওঁ কি কৰোঁ তো ভিডিঅ'টো লাষ্টলৈকে চাব তেওঁক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বলক মোৰ নতুন হায়াবুছা বাইকখন লৈ যাওঁ লেটছ গ' অ' মা উৰা গাঁৱৰ মাজেৰে যাই আছোঁ মেইন ৰাস্তাৰে যাব নোৱাৰি না তামাম পুলিচ একদিনতো মাৰি খাবই ওলাইছিলোঁ পুলিচৰ ভাই ছ'চাইটিত যা বুলি কৈছোঁ ভয়তে তো গাইজ ফাইনেলি পালোঁ বিজয়নগৰ এই জেগাখিনি আহি পালোঁ চাইকেলখন তালা মাৰি থলোঁ ছেফটি ইজ মেইন হয় দোকান বন্ধ কৰে এই মেইন মানুহ আহি পালোঁ এতিয়া আমাৰ এখেতে দোকান চাফা কৰি আছে মাল বস্তু ভৰি আছে পুলিচ আহিছিল বোলে কোব নাখালা এই কিবাকে দোকান বন্ধ কৰিব দিলা তো বন্ধুসকল ফাইনেলি আমি আহি পালোঁ এইখন দোকানত য'ত মানে আপুনি যদি ইউটিউবাৰ আপুনি যদি টিকটকাৰ বিভিন্ন প্লেটফৰ্মত যদি আপুনি ভিডিঅ' বনায় বা ইনষ্টাগ্ৰামত ৰিলছ বনায় তো আপুনি ইয়াতে বিভিন্ন ধৰণৰ এচেছৰিজ পাব মোবাইলৰ পৰা আদি কৰি সকলো বস্তু টেম্পাৰ বেগ কাভাৰ চব হ'লচেল ৰেটত পাব মোবাইল আছে বহুত হ'লচেলত পাব আৰু এটো সৰু ভায়াক ডাঙৰ ভায়াক অৱশ্যে দোকানত নাই এতিয়া গেছ চাব পাৰে পূৰা এইখন দোকান অলপ ভিতৰৰ জেগাত আছে আপোনাক এড্ৰেছটো মই ডিছক্ৰিপশ্যনৰ লিংকটোত দি দিম আপোনালোকে ভালকৈ চাব তো এতিয়া আহক এটা এটাকৈ বস্তু চাওঁ কি কি পোৱা যায় ইয়াতে আৰু এটা কথা মোৰ ভিডিঅ' যোনে যোনে চাইছে চোৱাৰ পিছত যদি ইয়াতে কিবা বস্তু কিনিব আহে ইয়াতে 5% ডিছকাউণ্ট দিব আৰু 5%ও বহুত আৰু আপোনালোকে হয়তো নকিয়া মোবাইল আগতে ইউজ কৰিছিল আজিকালি বিলুপ্তই হৈছে প্ৰায় তো নকিয়া মোবাইল এটা আছে ইয়াতে চাব পাৰে তো মোবাইলটো মই আনবক্সিং কৰোঁ ফাৰ্ষ্ট এটা চাওক গুগল এছিষ্টেণ্ট বটন এক্সট্ৰাকৈ আছে আৰু লুকটো চাওক বেছি দাম নহয় মোবাইলটোত এইটোত আপোনালোকে 11-10,500 ভিতৰত পাই যাব আৰু ডিছপ্লেৰ ভিতৰত কেমেৰা আছে 5 ডিছপ্লে আৰু এইপিনে বেক চাইডৰ কেমেৰা চাব পাৰে 3টা কেমেৰা আছে এটা ফ্লেছ লাইট ফিংগাৰপ্ৰিণ্ট আছে এই চাওক এণ্ড্ৰইড ওৱানৰ মোবাইল একদম ক্লিয়াৰ আহে কেমেৰা কিন্তু ধুনীয়া হয় আপোনাক আইফোন 12 Pro Max লাগিব নে মোবাইল লাগিব সৰু চুইচ টিপা যিকোনো মোবাইল লাগে যিকোনো এচেছৰিজ মাল লাগে আহি যাওক এইখন দোকানত নিশান্তদ্বীপ এণ্টাৰপ্ৰাইজ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মোবাইলো কৰোঁ মজা লাগছি তো বন্ধুসকল আপোনালোকক মই লৈ আহিছোঁ এনেকুৱা এখন দোকান য'ত আছে ইউনিক মানে কি আচৰিত মানে আশ্চৰ্যকৰ বস্তুৰ ভাণ্ডাৰ তো এতিয়া আপোনালোকক মই দেখাইছোঁ এইটো মোবাইল ফোন ইয়াতে কোম্পানীটো কি আইগল কোম্পানী তো ইয়াতে গেৰাণ্টি ৱাৰেণ্টি নাথাকে কিন্তু ইণ্টাৰেষ্টিং বস্তু হ'ল এইবিলাক ইউজ কৰি কিবা এটা বেলেগ ভাল লাগে আপোনাৰ যোনে গাৰ্লফ্ৰেণ্ড আছে বা কিবা আছে আকৌ তেনেকৈ লৈ কিনে কথাই বেলেগ আৰু তো এতিয়া বেটাৰীটো এইটো সৰু পাৰ্লেজি বিস্কুটকৈও সৰু আৰু এইটো 600 mAhৰ বেটাৰী তাৰপিছত ইয়াতে ডুৱেল চিম আছে আৰু ভিতৰত এইফালেদি মেমৰি ভৰাব পাৰি আৰু কেমেৰা এটা আছে এইটো মেগাপিক্সেলটো নহয় এইটো কেমেৰাত মেগাপিক্সেল নাই এইটোত কিন্তু আছে যে সেইটোৱে বহুত তো এতিয়া মোবাইলটো অন কৰোঁ তো ঢাকন মাৰি দিলোঁ এতিয়া বাছ এইটো টোটেলি কলম এইফালেদি কলমটো লিখাও যায় এই চাওক মই লিখি আছোঁ এই চাওক লিখা গৈছে নে এইবিলাক তো এতিয়া মোবাইলটো চুইচ অন কৰোঁ বলক অন হ'ব এই ইজ্জত কিয় খেদা অন নহয় কিয়া চাৰ্জ নাই চাৰ্জ নাই নেকি হ'ব চাচোন অন নহয় অন হৈছে
ওলছিল আমাৰ ইজ্জত খেদাব হচ্ছিল এটা বহুত দুখ লাগি গৈছিল দেই বহুত দুখ লাগি গৈছিল এইটো চাব পাৰে আপোনালোকে ফোন কৰিব পাৰে এনেকৈ এইটো ওপৰত স্পীকাৰ আছে ফোনটো লাগিব স্পীকাৰ আছে ইয়াতে আৰু এইটো ফুটা আছে পিছফালে চাৰ্জ দিয়াকে আৰু এইটো কি এইটো মানে ৰছী চালাই ল'ব পাৰি ৰচি আনি ল'ব পাৰে আৰু এইটো টৰ্চ আছে ফ্লাছ আৰু কেমেৰাটো এটা কামত আহিব এইটো এনেকৈ মানে পকেটত হিডেন কেমেৰা নিচিনা হৈ যাব পাৰে হিডেন কেমেৰা কোনে আপোনাৰ গমে চবে ভাবিব এইটো নৰ্মেল কলম কিন্তু আপোনালোকেতো হিডেন কলম হিচাপে মানে হিডেন কেমেৰা হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো মানে দাম বেছি নহয় কিমান দাম 1650 টকা 1650 টকা মই ভিডিঅ' চাই কিনে যদি আপোনালোকে আহে কিনিব কিছু ডিছকাউণ্ট আৰু পাব কমাই দিম আৰু অতি সোনকালে আহক চেল যাব লাগে ফটাফট অতি সোনকালে আহক অঁ মাল মাখান চেল বহুত যায় মানে সোনকালে আহক তেতিয়াই পাব আৰু অৰ্ডাৰ অনুযায়ী আপোনালোকে যিকোনো মোবাইল পাব যিকোনো এচেছৰিজ পাব আপুনি যদি ইউটিউবাৰ বা বিগিনাৰ্ছ বা আপোনালোকে ইনষ্টাগ্ৰামত ৰিল বনায় আপোনালোকে ৰিং লাইট লাগে অমুক লাগে তহুৰ লাগে মাইক লাগে কিবা লাগে চব পাব এইখিনি তো এতিয়া আমি এটা বেলেগ বস্তু লৈ চাওঁ এতিয়া আমি চাম কি আছে আৰু এইটো হ'ল আমাৰ আগৰ দিনত যে চলিছিল মোবাইল ফ্লিপ মোবাইল নকিয়াৰ আহিছিল আগতে তো চাওক টেন আৰু কোম্পানীটো কিন্তু ব্ৰেণ্ডেড দেই আপোনালোকে চাইনিজ ফোন বুলি নাভাবিব লাভাটো এটা ব্ৰেণ্ডেড কোম্পানী হয় চুইষ্টিপৰ মোবাইলত কিন্তু লাভাৰ ব্ৰেণ্ড আছে আৰু স্ক্ৰীন টাচ মোবাইলততো নাজানো কিন্তু চুইষ্টিপৰ মোবাইলত লাভাৰ নাম আছে ইয়াতে চাওক 1 নম্বৰ চিপ 2 নম্বৰ চিম আৰু ইপিনে হ'ল মেমৰি কাৰ্ড আৰু এইটো কেমেৰাও আছে এতিয়া আমি ফিটিং কৰি লওঁ হাতা ধূপ এতিয়া অন কৰি লওঁ লাভা প্ৰাউডলি ইণ্ডিয়ান লিখা আছে লাভা প্ৰাউডলি ইণ্ডিয়ান মই একেবাৰে ছেট আপ কৰি লওঁ ইয়াতে ইউজ কৰি কিন্তু কিবা বেলেগ ফিল লাগছে ইপিনে ইউজ কৰি কিবা এটা বেলেগ ফিল লাগছে মই লেপটপ চলি থকা আন পাইছোঁ লেপটপ চলা আন পাই এইটো মেনু আৰু দামো কম 1650 টকা মাত্ৰ সেইটোৰ নিচিনা একেই দাম তাতে ৱাৰেণ্টি আছে 1 বছৰ এইটো 1 বছৰ ৱাৰেণ্টি আছে গেৰাণ্টি নহয় দেই ৱাৰেণ্টি আছে এইটো কেমেৰাটো চাওক সেই কলম মোবাইলটোত না পৰীক্ষাত নকল কৰাৰ কাৰণে একেবাৰে বেষ্ট কলম মোৰ মতে আৰু তো আৰু এটা ইউনিক বস্তু দেখাবলৈ ওলাইছোঁ ৱৰ্ল্ড স্মলেষ্ট নেনো ফোন কিপেড মোবাইল এণ্ড্ৰইড নহয় দেচোন দে এইটো ৱাৰেণ্টি নাথাকে কিন্তু আপোনালোকে চাই ইমান ভাল পাব মানে একদম চেক্সি ফোন কিন্তু আপোনালোকে চাওক বক্সটো ইমান সৰু মোবাইলটো কিমান সৰু হ'ব এতিয়া চাওক এইটো কি আছে ইয়াতে আছে পুষ্টিপত্ৰ আৰু ছাইডত ৰাখি মাই বাৰ্বন বিস্কুট আপোনালোকেতো খাই বাৰ্বন বিস্কুটৰ নিচিনা ছেম এইটো মোবাইল বুলি কোনে ক'ব এইটো মোবাইল না কি বিদ্যা মা কচোন মজা লাগে বিৰাট মৰম লাগে এই মোবাইলটোতকৈ পুষ্টিপত্ৰখন বেছি দাম চাওক পুষ্টিপত্ৰ বেছি দাম মোবাইলতকৈ মোবাইলটো চাওক হয়তো বেটাৰী চেটাৰী এক্সট্ৰাকৈ ল'ব লাগে নেকি না ফিক্স থাকে ইয়াতে কি আছে ইয়াতে আছে আপোনালোকৰ গলত আলে লোৱাকৈ ৰছী আৰু ৰছী নে কি হয় এটা বুজি কয় আৰু হেডফোনো এক্সট্ৰাকৈ দিছে আৰু বেছি দাম নহয় 1150 টকা আৰু আপোনালোকে যদি ইয়াতে মোৰ ভিডিঅ' চাই কিনে কিনিব আহে আপোনালোকে ডিছকাউণ্ট পাব সেইটো মই ক'লোঁ ইয়াতে আৰু এতিয়া বলক মোবাইলটো অন কৰি চাওঁ ঠিকছে এই চাওক ডিছপ্লেখন নাচাওক কিয় ডিছপ্লেখন চাওক আৰু এইপিনে চাওক এইটো কি হয় এইটো মেমৰি কাৰ্ড আহিব নেকি আৰু যিহেতু এইটো ফিক্স বেটাৰীটো ফিক্স আৰু ঢাকন চাকন নাই ইয়াতে তো আপোনালোকে ইয়াতে দুটা ফুটা আছে মানে কি হয় ফুটা এটা চিম এটা মেমৰি না দুখন চিমে এখন চিমৰ আছে এখন মেমৰি কাৰ্ডো আছে SD কাৰ্ডৰ অপশ্যন আছে আপোনালোকে ইউজ কৰিব বঢ়িয়া ফোন কিন্তু পকেটত থাকিব আপোনালোকে যে এইটো যে চুৰি পকেট যে আছে ইয়াতে ভৰাব পাৰিব ডাঙৰ কথাটো দৰকাৰে নাই নে কি কওঁ একদম ডাঙৰটো দৰকাৰে নাই নাই এই চাওক
একদম পুৰা 100% ৱৰ্ক কৰি আছে। তো বন্ধুসকল এতিয়া আমি দেখাম, আপোনালোকক দেখালোঁ এতিয়া চবতছে সৰু মোবাইল, এতিয়া দেখাম চবতছে ডাঙৰ মোবাইল। সেইটো চাওক, তো এইটো টৰ্চ নহয় দেই, এইটো মোবাইল। তো মোবাইল এইটো টৰ্চ আৰু চাওক স্পীকাৰ চাওক। আপোনালোকে হোম থিয়েটাৰ দৰকাৰ নাই, আপোনালোকে এইটো JBL স্পীকাৰৰ সুবিধা পাব আৰু ইপিনে হেল'জেন লাইটৰো সুবিধা পাব আৰু ইপিনে আপোনালোকে পাৱাৰ বেংকৰো সুবিধা পাব। আপুনি এইটো মোবাইলৰ পৰা আপোনালোকে যিকোনো মোবাইলত চাৰ্জো দিব পাৰিব আৰু এটা হেডফোন জেকো আছে। আৰু এতিয়া চাওঁ এইটো এক্সট্ৰাকে টৰ্চৰ চুইচ এইটো। আৰু এতিয়া বেটাৰীটো চাওঁ কিমান ডাঙৰ। এইটো হ'ল বেটাৰী কিমান mAhৰ, 3000 mAhৰ বেটাৰী। তো এতিয়া এইটো আমি ছেট আপ কৰি লওঁ কয় কিমান ডাঙৰ খালী জেগা চাওকচোন। এতিয়া বেটাৰীটো লগাওঁ ইয়াতে। বেটাৰীটো লগোৱাৰ লগে লগে লাইটটো জ্বলে, চুইচটো দিয়া আছে মানে। চাওক আপোনালোকে কিমান পাৱাৰ। এতিয়া লগাই দিলোঁ, এইটো অন অফ চুইচ আৰু ইপিনে এইটো কৈ দিলোঁ অন। নাৰে হৈছে একবাৰ চাৰ্জ দি চাওঁচোন এটা দি কি হয়। চাৰ্জ আছে না টৰ্চটো জ্বলিছে, কিবা প্ৰব্লেম হৈছে। অৱশেষত মোবাইলটো হ'ল অন। তো মোবাইলটো দি বেলেগ মোৰ মোবাইলটো চাৰ্জ দি চাম, চাৰ্জ লয় নে নলয় তেতিয়াহে আছে। স্পীকাৰ চাম চাওঁ কি চাওঁনো। তো এতিয়া মই মোৰ নিজৰ মোবাইল এটা চাৰ্জ দি চাওঁ চব। আৰু আপোনালোকে দাম শুনিলে পাগল হৈ যাব, পাগল। মাত্ৰ 1150 টকা। তো এতিয়া এইটো মোবাইলটো Oppo F11 Pro মোবাইল, আপোনালোকে জানে মোবাইলটো বহুতেই ভাল। এতিয়া এইটো আমি চাৰ্জ লয় নে নলয় চাওঁ। চাৰ্জ লৈছে, আপোনালোকে চাব পাৰে। ডিছপ্লেত ভালকৈ দেখা নাপাব কিজানি, কিন্তু চাৰ্জ লৈছে। এতিয়া বেলেগ বস্তু চাওঁ। এতিয়া লাষ্ট টাইম থোৱাৰ আগতে লাইটৰ বহৰটো চাই লওঁ। আপোনালোকে গৰমৰ দিনত যাৰ ইনভাৰ্টাৰ নাই সিহঁতে ফেন ইউজ কৰিব পাৰিব। এইটো মানে এইটো ঘূৰাই দিলে পাৱাৰটো আপোনালোকে নিজে কাষ্টমাইজ কৰি ল'ব লাগিব, যিমান পাৱাৰ লাগে। পূৰা ফুল পাৱাৰ আপোনাৰ চাউণ্ড চাব পাৰে। পূৰা স্পীড চলিছে একেবাৰে, পূৰা স্পীড। এই চাওঁ মোৰ চুলি লৰি আছে, এই চাওঁ কিমান পোহৰ হৈ গ'লো। আৰু এইটো লাইটো আছে, আপোনালোকে নিজাকৈ কাষ্টমাইজ কৰি ল'ব লাগিব যিমান পাৱাৰ লাগে আপোনাক। আৰু এইটো চাৰ্জিং পিন আৰু এইটো মানে এনেকৈ একবাৰ যদি আপোনালোকে থৈ দিয়াটো লৰি নাথাকে তো লক হৈ যায়। আৰু এটা একদম সাংঘাতিক বস্তু এটা দেখাম। এইটো আপোনালোকে ভাবিছে হয় এইটো টৰ্চ, কিন্তু এইটো টৰ্চ একদমেই নহয়। এইটো হ'ল এটা ব্লুটুথ স্পীকাৰ আৰু লগতে মাইক। তো আপোনালোকে প্ৰথমতে চাওক এইটো কেনেকৈ ইউজ কৰে। ফাৰ্ষ্ট অফ অল এইটো পাৱাৰ বটন, তো লং প্ৰেছ কৰি ধৰক। তাৰপিছত মেইন বস্তুটো ইয়াতে আছে, এইটো মাইক। আপোনালোকে যদি গান গাৱাৰ বহুত ইচ্ছা আছে আপোনালোকে এইটো বস্তু ল'ব পাৰে, বুজিছেনে ৰাইজ? আৰু এইটো দামটো কিমান? দামটো আপোনালোকে কওক, আপুনি কওক দামটো। মাত্ৰ 750 টকা। আৰু এটা ফেচিলিটি আছে, ইয়াত মেমৰি লগাই পেলাই মানে মিউজিকৰ লগতো আপুনি একেলগে গান গাব পাৰে। সেইটো মেইন বস্তুটো সেইটোৱে। বেকগ্ৰাউণ্ডত আপোনালোকৰ মিউজিক বাজি থাকিব আৰু আপুনি ইয়াতে গান গাব পাৰিব। এইটো লুকটো চাওক, ধুনীয়া লুক, একেবাৰে প্ৰিমিয়াম লুক দিব আপোনালোকক। চাওক একদম ধুনীয়া বস্তু দেই এইটো। তাৰপিছত এইটো আপোনালোকে মাজত এটা চুইচ আছে, এইটো লং প্ৰেছ কৰি ধৰিলে হ'ল, বাছ লাইট জ্বলি থাকিব। আৰু এইটো অন কৰা চুইচটো হ'ল ইয়াতে অপশ্যনটো এক্সট্ৰাকৈ আছে ওপৰত, চাউণ্ডটো কমোৱা আছে। বাছ এইটো চাউণ্ডটো যেনেকৈ মানে সেই বেছটো যেনেকৈ বাঢ়ে ধুম ধুম যে কৰে, সেই লাইটটো মানে সেই হিচাপত মানে ডেন্স কৰিব ধৰিব।
বেটাৰী শেষ হ'ব হ'লেতো কয়ে শেষ হোৱা নাই আৰু দামটো কিমান আছিল এইটোৰ দামটো 650 টকা 650 টকা আৰু কিবা ডিছকাউণ্ট পাব আৰু ভিডিঅ' চাই কিনে তেতিয়া কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব দেই নহ'লে ডিছকাউণ্ট নাই ছাবস্ক্ৰাইব নকৰিলে ডিছকাউণ্ট নাই এতিয়া বেছিকৈ লোৱা হ'ব সেইটো জানি ল'ব কিন্তু ছাবস্ক্ৰাইব কৰিবই লাগিব আৰু এইটো হ'ল আনকমন ব্লুটুথ স্পীকাৰ ইয়াতে আছে 100টা নেমু গুণশক্তি আৰু এইটো লাইট টৰ্চ লাইট আৰু এইটো নৰ্মেল ব্লুটুথ স্পীকাৰ পায় আৰু 200 টকা মানত যে পায় তেনেকুৱা ধৰণৰে কিন্তু এইটো লুকটো মানে আৰু বেছি প্ৰিমিয়াম কৰি দিয়ে এইটো লাইটটোৰ কাৰণে এইটো অন অফকৈ এটা এক্সট্ৰা বটন আছে এইটো অফ হৈ আছে এইটো অন কৰিলোঁ হা এতিয়াহে অন হ'ল এতিয়া মাজৰ চিষ্টৰ টিপি ধৰিলোঁ লং প্ৰেছ লাইট জ্বলিল লাষ্ট দেখাওঁ এইটো হ'ল দোকানৰ ডাঙৰ মালিক এইটো হ'ল সৰু মালিক দুয়োটা ভাই আৰু মেইন কথাটো হ'ল ইহঁতৰ মই ইণ্ট্ৰডাকশ্যন দিয়া নাই মেইন কথাটো হ'ল মই এডভাৰটাইজ কৰিছোঁ ইহঁতৰ বেক কাভাৰটোত মানে আপোনালোকে যদি নিজৰ ফটো প্ৰিণ্ট কৰি বেক কাভাৰ বনাব খোজে যিকোনো মোবাইল আপোনালোকে প্ৰিণ্ট কৰিব পাৰে এইটো এটা আৰু এই দুটা আৰু এইটো ফেমিলি ইহঁতৰে তো আপোনালোকে কিমান দাম এইটোত বনালি 300 অ'কে ডিছকাউণ্ট দিয়া হ'ব কিন্তু ছাবস্ক্ৰাইবটো মেইন ৰেডমি নোট 10S 6GB 64GB এণ্ড এমুলেট ডিছপ্লে এণ্ড প্ৰচেছৰটো হ'ল মিডিয়াটেক G95 অনত যে মই আহিছোঁ এতিয়া কিবা এটাতো নিব লাগিলে এতিয়া মই ৰিয়েলমি বাডছ ক্লাছিক হেডফোনডাল ল'লোঁ আৰু এইটো হেডফোনডালৰ এটা খাচিয়াত আছে এইটো 6 মাহৰ গেৰাণ্টি আছে ৱাৰেণ্টি নহয় গেৰাণ্টি আছে আৰু আমাৰ ওচৰতে ৰিয়েলমিৰ ছাৰ্ভিচ চেণ্টাৰ আছে তো মোৰ একো প্ৰব্লেম নহয় অৱশ্যে এতিয়া দামটো হ'ল 450 টকা যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে আহে তেতিয়া আপোনালোকে ডিছকাউণ্ট পাব মানে পাবই 100% খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এতিয়া চাওক আপোনালোকে OnePlus-ৰো আছে হেডফোন ইপিনে আছে বটৰ আছে JBL আছে যিকোনো পাব আপোনালোকে চব আছে ফাৰ্ষ্ট কপি অৰিজিনেল ছেকেণ্ড কপি যি লাগে আৰু মুঠতে চব পাব এইটো কি হ'ব বটলৰ নিচিনা সেইটো কিন্তু হাই মানে নৰ্মেল আৰু কি এইটো হেডফোন এইটো পেকেট বটলৰ পাৰফিউম আচ্ছা সেইকাৰণে চেণ্টাৰ বটল দি দিছে আচ্ছা তো মই এইটো ল'লোঁ এতিয়া 6 মাহৰ গেৰাণ্টি আছে এইটো তো আজিলৈকে বাই বাই পুষ্টি পত্ৰ লিখি আছে জন্ম তাৰিখ যিহেতু গেৰাণ্টিত আছে না অলপমান লাগবই এইটো মালটো তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে বাই বাই জয় অসম বাই বাই বন্ধুসকল এই মানে কি দোকানখনৰ নামেই কোৱা নাইছোঁ দোকানখনৰ নামটো হ'ল নিশান্ত দ্বীপ এণ্টাৰপ্ৰাইজ MD এণ্টাৰপ্ৰাইজ নিশান্ত দ্বীপ এণ্টাৰপ্ৰাইজ ক'ত আছে মই এড্ৰেছটো মুখেদি কৈছোঁ ডিছক্ৰিপশ্যনত দিম মই এড্ৰেছটো ভাল পাওঁ কিন্তু মই মুখেদি কৈছোঁ যে বিজয়নগৰত যোনটো SBI বেংকটো আছে তাৰে অপজিট ছাইডত হাইস্কুল এখন আছে উপহলি হাইস্কুল তাৰে কাষতে আছে গলি এটা আছে সোমাই যোৱা তাতেই পাব এই মোৰ ভিডিঅ' চাই কিনে যদি আহে আপোনালোকে 5% ডিছকাউণ্ট পাব বাছ এই নামটো ক'লেই হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব বাছ সেইটোৱে কথা